এইবিলাকত বহুত পইচা পায় মানে এটা গছত কিমানকৈ পায় এনেই এটা গছত ভাবিবলগীয়া কথা দেই তেল শেষ হ'ল মানে স্কুটি কি কৰোঁ এতিয়া অকণমান তেল দিব অকণমান যাব লাগিব অকণমান আগত আছে বোলে হেল্ল' এভৰিৱান সকলো ভালে আছে চাগে মই ভালে আছোঁ আৰু আজি আমি ক'ত গৈ আছোঁ কৈ দিয়া বিকি কৈ দিয়া ক'লে আজি আমি চামগুৰি গৈ আছোঁ মানে চামগুৰিত আমাৰ কাইলৈ মানে হেৰি সকাম মানে কি সকাম আছে ভালকৈ নাজানো বাট আমাক মাতিছে আমাৰ বায়ে মাতিছে আমাৰ বিকিহঁতৰ বা হয় তালৈ যাম আমি এতিয়া সময় কেইটা বাজিলে 4টা বাজিলে অকণমান দেৰি হ'ব আধা ঘণ্টামান লাগে তাৰপৰা এতিয়া আমি গৈ আছোঁ চামগুৰিলৈ একদম একেবাৰে ঘৰত মই ভিডিঅ' বনোৱা নহ'ল যাওঁতে অকণমান দেৰি হ'ল কাৰণে ভিডিঅ' নবনালোঁ সেইকাৰণে এতিয়া ভিডিঅ'টো টাউনৰ পৰা পূৰা ষ্টাৰ্ট কৰিছোঁ আৰু চাই থাকিব কি হয় ক'ত যাম কেনেকৈ যাম সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম চ' ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব এতিয়া ব'লক ভগৱান এতিয়া কি হ'ব আহি আমি এতিয়া নামটি পালোঁগৈ ইয়াতে মানে হেৰি কি ক'ম আৰু আমাৰ লগত কেলৈ এনেকুৱা হ'ল জানো কি ক'ম এতিয়া বিকি কি কওঁ কি এতিয়া বহুত ভাবিবলগীয়া কথা দেই তেল শেষ হ'ল মানে স্কুটি কি কৰোঁ এতিয়া অকণমান তেল দিব অকণমান যাব লাগিব অকণমান আগত আছে বোলে সুধিলোঁ এবাৰো গৈ পোৱা নাই ন ইয়ালৈ হয় নহয় অঁ তুমি গৈছা মই নাই পোৱা অকণমান আগত আছে বুলি কৈছে হ'লেও এতিয়া কি হ'ব ঠেলি যাব লাগিব নে কি এতিয়া উপায়টো নাই আৰু ন এতিয়া ঠেলি যাব লাগিব অঁ মানুহ দুটাই মোক দেখি হাঁহি গৈছে হয় নহয় এতিয়া কি হ'ব এতিয়া ঠেলি যাব লাগিব আৰু চাই থাকক আমিও কি কওঁ কিবা এটা কৰি চাওঁ হয় নহয় চাওক না কিমান বৰষুণ দি আছে মাজতে এনেকুৱা হ'ব লাগেনে বাৰু আমাৰ লগত আজি ঘটনা হয় নহয় কি হ'ব এতিয়াতো 6:08 বাজিল ইমান বৰষুণ দিছে কি হ'ব এতিয়া চাওক এনেকৈ দোকান এখনতে বহিছোঁ পূৰা বৰষুণ মাজতে কি হ'ব এতিয়া ভাবিছোঁ কি হয় আমাৰ লগতে এনেকুৱা হ'ব লাগেনে আজিৰ দিনটোতে এতিয়াতো 6:08 বাজিলে কি হ'ব বহুত দেৰি হ'ব আৰু 20 মিনিটমান লাগিব হেল্ল' গাইজ খালি মানে কি হ'ল মই ৰাতি হ'ল ন মানে কালি আমি সেইটো কি বুলি কয় এইটো কি গাঁও বুলি কৈছিলে চামগুৰিলৈ মানে কালি দেৰি হ'ল বৰষুণ দিলে সেইটো কাৰণে ভিডিঅ' মানে বনোৱা নহ'ল বহুত দেৰি হ'ল মানে 6:30 বাজিলে নেকি ঘৰৰ পৰা ওলাওঁতে দেৰি হ'ল আপোনালোককতো কৈছিলোঁৱেই তাৰপৰা এতিয়া আজি নেক্সট ডে মানে আজি সকাম আছে কালি আমি ৰাতি হ'ল ন সেইটো কাৰণে ভিডিঅ' বনোৱা নহ'ল কালি ৰাতি হ'ল সেইটো কাৰণে এতিয়া ভিডিঅ'টো পূৰা ষ্টাৰ্ট কৰিছোঁ এফালে পূৰা পোৱালি দুটা খেলি আছে হাই কৈ দিয়া হাই অঁ এইফালে আৰু এইটো আমাৰ পোৱালিটো কৈ দিয়া হাই অঁ ইমান কিউট কিবা এটা কোৱা আকৌ হাই গাইজ কোৱা অঁ মাৰি দিয়া তাৰপিছত আমাৰ 10 টকা এফালে বিকিয়ে গা চা ধোৱা নাই পূৰা বহি আছে মোবাইল চাই মোবাইলত ব্যস্ত এইফালে ভাইটি 10 টকা কাৰ নাম অঁ আমাৰ বিকিৰ নাম 10 টকা মানে কি হ'ল ইণ্টাৰেষ্টিং কথা এটা আপোনালোকক ইয়াতে কৈ দিওঁ নি বোলে এতিয়া পূৰা বাৰী চাৰী চাবলৈ গৈছোঁ মই ভাইটিয়ে এইফালে ভাইটিয়ে আমাৰ বাহঁতৰ বাৰীখন চাম আৰু পূৰা কি আছে দেখুৱাই দিম বাৰীত এতিয়া গৈছোঁ আপোনালোকে চাওক এইটো কি গছ বুলি কয় গোটেই ৰাউণ্ডটোতে
চাওক এতিয়া দেখুৱাই দিছোঁ চাচি গছ বুলি কয় এইটো মানে মানুহে খোৱা শুনিছোঁ এইটো গছ ডাঙৰ মানে অকণমান ডাঙৰ হ'লে মানে দীঘল মানে ডাঙৰ হ'লে আৰু হয় নহয় দীঘল হ'লে মানে হেৰি এইটো বিকিলে বহুত পইচা পোৱা যায় বহুত পইচা মানে চাওক গোটেই ৰাউণ্ডটোতে অকল সেইটো গছে ৰোৱা আছে বাহঁতৰ চাওক এইটো গছটো যে এই গছকেইটা যে মই যে এতিয়া ইয়াত আছোঁ বাৰীত যে এইবিলাক চাচি গছ বুলি কোৱা হয় নহয় চাচি গছ মই ফাৰ্ষ্ট টাইম আজি মানে দেখিছোঁ আৰু শুনিছোঁ এইবিলাকত বহুত পইচা পায় মানে এটা গছত কিমানকৈ পায় এনেই এটা গছত 2000 মানকৈ পায় 2000 ডাঙৰ হ'লে 10,000 মানো পাই যায় অঁ ডাঙৰ হ'লে 10,000 20,000 মান তেনেকৈ পায় চাগে বহুত পইচা আছে চাওক গোটেইখিনি চাচি গছ তাৰপৰা সেইবোৰ মানে কি কৰে এইবোৰৰ পৰা কি কৰে বুলি কৈছিলে কিবা নাজানো পইচা অঁ পইচা এই আমি যে পইচাৰ ৰং মানে পইচাৰ ৰংবিলাক এইটোৰ পৰা এই গছটোৰ পৰা বোলে দিয়ে বোলে ভালকৈ নাজানো খালি কোৱাহে শুনিছোঁ তেনেকৈ কিবা কিবি এই গছজোপাৰ পৰা বনাই বোলে ভালকৈ দেখুৱাই চাওক গোটেই মানে সেই গছ চাচি গছ হয় নহয় গোটেই ৰাউণ্ডটোতে বহুত পইচা পায় হয় নহয় চাওক ইমান ধুনীয়া কিমান ধুনীয়া বাগানত থাকিলে মোৰ পূৰা ভাল লাগে থাকি হয় নহয় ভাল লাগে নাই তোমাৰ অঁ চাওক মই ভাইটিয়ে এতিয়া বাগান মানে ওচৰতে ঘৰৰ ওচৰতে আৰু চাবলৈ আহিছে এইখন ঘৰ ইয়াতে দেখুৱাই চাওক সেইখিনি বাগান আমাৰ বাহঁতৰ ঘৰৰ ওচৰতে সেই গোটেইখিনি বাগান আৰু আছে আৰু এই পিনে আছে অঁ আৰু আছে ন সেই গোটেই মানে আগত গোটেই মানে সেই বাগান ইমান ধুনীয়া ঠাইডোখৰ ইমান থাকি ভাল লাগিছে কালিয়ে আহিছোঁ সেইটো কাৰণে আজি মানে এতিয়া 10টা বাজিলে 10টামান বাজিলে সকাম মানে আছে ন আজি আৰম্ভ কৰা নাই বহত চকত অহা নাই সেইটো কাৰণে অকণমান সেইবোৰ দেখুৱাই দিছোঁ বখত আহিলেতো কিবা কাম চাম কৰিব লাগিব হয় নহয় সেইটো কাৰণে এতিয়া দেখুৱাই দিছোঁ আগতে আৰু ভাল জেগা চাবলৈ ক'ত কি আছে চাবলৈ যাম ন অঁ আজি চাবলৈ যাম আজি নহয় কাইলৈ যাম হয় কাইলৈ যাম অঁ আজি সকামটো পাৰ হৈ লওক তাৰপিছত যাম আৰু কি হয় কি নহয় দেখুৱাই থাকিম সকামত হয় নহয় অঁ এতিয়া চাই থাকক আৰু ভিডিঅ'টো চাওক ভকত চকত আহিলে বিকি পুৰা জেঠাইহঁতে ভকতক চাহ তাহ দিবলৈ লৈছে এতিয়া চাহ দিব আৰু কি মাছ এয়া ইয়াত বিলাহী দি আছে বনাইছে চাওক মাছ এয়া একদম খাওঁ লাগিছে আৰু হয় নহয় সৰিয়হ মাছ বিলাহী আদা নহৰু ৰচুন ইমান ধুনীয়াকৈ মছলা বনাইছে আৰু মজাই বেলেগ হ'ব খাওঁ লাগিছে আৰু চব দিয়া আছে অঁ ইয়াতে ইমান ভাল লাগিছে খাওঁ আৰু এতিয়া হা অঁ কাইলৈ যাম পুৰা কাইলৈ ধামাকা ভিডিঅ' হৈ যাব এইফালে বিকিয়ে পুৰা ভাগৰ হৈ আছে কিবা এটা কৈ দিয়া আজি এক্সাম কেনেকুৱা হ'ল আজি এক্সাম ধুনীয়াই হ'ল বিধি পৰীক্ষা আছিলে আজি কি পাছ কৰিবা নেকি পাছ কৰিম পাৰ্টিটো খাবলৈ পাম আৰু হয় নহয় পাব আজি আমাৰ ভাইটিয়ে পুৰা এক্সাম দিবলৈ গৈছিলে পুৰা ভাল হ'ল বুলি কৈছে পাৰ্টিটো খাবলৈ পাম আৰু হয় নহয় পাৰ্টিটো খাম আৰু পুৰা আৰু আজি এয়া আমাৰ মামাহঁতে ভাত খাই আছে এতিয়া আছো মজা এয়া ভাত খাই আছে বিকিদাও খাই আছে আৰু আমাক কবিতাই কৈ দিয়া আকৌ তুমি খাই আছা কবিতা কিহে খাইছা মাম কৈ দিয়ে চকলিটা মাৰি দিয়া চকুটি মাৰি দিয়ে তাৰপৰা মাম খাইছো বুলি কৈ দিয়া এতিয়া পুৰা ভাত খাবলৈ লৈছে হাই একোৱে হোৱা নাই প্ৰিয়ংকা কেনেকুৱা লাগিছে মজা বা পূজা বা ভাল লাগিছে নে খাই নব ভালে লাগিছে দেই অঁ পুৰা খাই লওঁগে এতিয়া ভাত তাৰপিছত আকৌ লগ পাই আছো মাছ আছে সৰিয়হ জোল আছে দালি আছে চব আছে দেই অঁ লাগিলে কম লৈ ল'ম হ'ব দিয়া এতিয়া